নমস্কাৰ ফ্ৰেণ্ডসকল, যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ আৰু ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে আয়ুষ্মান ভাৰত যোজনাৰ যিখন কাৰ্ড, সেই কাৰ্ডখন আপোনালোকে ঘৰতে বনাব পাৰিব CSC চেণ্টাৰ নোযোৱাকৈ। এতিয়া কথাটো হ'ল আজিৰ ভিডিঅ'ত মই আপোনালোকক, যদি আপোনাৰ এই লিষ্টখনত নাম আছে তেতিয়াহ'লে আপুনি ঘৰৰ পৰা কেনেকৈ আপোনাৰ এই কাৰ্ডখন আপুনি ঘৰতে আপোনাৰ মোবাইলৰ পৰাই আপোনালোকে বনাব পাৰিব, সেইখিনি আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব, কাৰণ সম্পূৰ্ণকৈ নাচালে আপুনি গম নাপাব। কাৰণ আপোনাৰ নাম থাকিবও পাৰে মই বহুত সময় গৈছে মানে মোৰ ভিডিঅ'টো বনোৱাতে, মোৰ নামটো চাৰ্চ কৰি আছোঁ, মানে মোৰ মাৰ নামটো চাৰ্চ কৰি আছোঁ, কিন্তু মই নামটো পোৱা নাই। কিন্তু তাৰপাছত মই বেলেগ আমাৰ পৰিয়ালৰ সদস্য এজনৰ নাম চাৰ্চ কৰিলোঁ, তেতিয়া নামটো আহিছে। তাৰপাছত মোৰ নাম চাৰ্চ কৰিছোঁ, তাৰপাছত আহিছে। কিন্তু মই প্ৰথমতে আগতে চাওঁতে মোৰ নামটো অহা নাছিল। গতিকে আপোনালোকে ঘৰৰ আপোনাৰ নামটো যদি নাই তেতিয়াহ'লে আপোনাৰ দেউতাৰ নাম দি চাব, নহ'লে মাৰ নাম দি চাব, এনেকৈ আপোনালোকে ট্ৰাই কৰিব। গতিকে ফ্ৰেণ্ডসকল, এতিয়া আপোনালোকক দেখুৱাম আপোনাৰ যদি নাম আছে তেতিয়াহ'লে আপুনি কেনেকৈ বনাব। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, আপোনালোকে মোবাইলৰ যিকোনো ব্ৰাউজাৰ এটাত গৈ টাইপ কৰিব setu.pmjy.gov.in আৰু ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই লিংকটো পাব। আপোনালোকে তাত ক্লিক কৰাৰ পাছতো এইটো পেজ পাব, আৰু এইটো পেজত আপোনাৰ তললৈ আহি মাজৰ যিটো অপশ্যন আছে ডু ইউৰ eKYC এণ্ড ৱেইট ফৰ এপ্ৰুভেল, আপোনালোকে এই ঘৰটো ক্লিক কৰিব। নেক্সট পেজটো এনেকুৱা ধৰণৰ হ'ব, আৰু ইয়াত আপোনালোকে মোবাইল নম্বৰ এটা দিব। মোবাইল নম্বৰটো যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিছিলে ID বনাওঁতে, সেই মোবাইল নম্বৰটো দি চাইন ইনত ক্লিক কৰি দিব। আৰু চাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে অকণমান টাইম পুনৰ লোডিং হ'ব। নেক্সট পেজটো এনেকুৱা ধৰণৰ হ'ব, আৰু ইয়াত আপোনালোকে ভেৰিফাইড ক্লিক কৰিব। যিটো ভেৰিফাই দেখিছে, ভেৰিফাইড ক্লিক কৰি দিব। আৰু ভেৰিফাইড ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত OTPটো যাব, যিটো মোবাইল নম্বৰ আপুনি দিছে। সেই মোবাইল নম্বৰ সেই যিটো OTP আহিব, OTPটো ওপৰৰ ঘৰটোত বহুৱাই আপোনালোকে ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিব। আৰু ভেলিডেটত ক্লিক কৰাৰ লগে লগে ছাকচেছফুলি আপোনাৰ ভেৰিফাইড হৈ যাব মোবাইল নাম্বাৰটো। তাৰপাছত আপোনালোকে অ'কে ক্লিক কৰিব। অ'কে ক্লিক কৰাৰ পাছত অকণমান টাইম লোডিং হ'ব। লোডিং হোৱাৰ পাছত এইটো পেজ আহিব, আৰু এইটো পেজত আপোনালোকে প্ৰথমতে দেখিছে আপোনালোকে দুটা অপশ্যন দেখিছে, এটা হ'ল আৰবান আৰু এটা হ'ল ৰুৰেল। এতিয়া যদি আপুনি গাঁৱত বাস কৰে তেতিয়াহ'লে আপুনি ৰুৰেলটো চিলেক্ট কৰিব, আৰু যদি আপুনি চহৰত থাকে তেতিয়াহ'লে আৰবান চিলেক্ট কৰিব। তাৰপাছত আপোনালোকে কাষৰ ঘৰটোত দেখিছে চিলেক্ট ষ্টেট, আৰু এই চিলেক্ট ষ্টেট আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, আছাম চিলেক্ট কৰিব। তাৰপাছত চিলেক্ট ডিষ্ট্ৰিক্ট, আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপাছত ব্লক, চিলেক্ট ব্লক, আপোনালোকৰ ব্লকটো চিলেক্ট কৰিব। তাৰপাছত চিলেক্ট ভিলেজ, আপোনাৰ গাঁওখন চিলেক্ট কৰিব। গাঁওখন চিলেক্ট কৰাৰ লগে লগে আপোনাৰ এই গাঁওখনত যিমান কেইজন সদস্যৰ নাম আছে, মানে যিমান কেইজন মানুহৰ নাম আছে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত, গোটেইবিলাক নাম আপোনালোকে ইয়াত চাব পাৰিব। আৰু আপুনি যদি ইমানখিনি নামৰ ভিতৰত আপোনাৰ নামটোক বিচাৰিব লাগিলে আপুনি একেবাৰে ৰাইট চাইডে ওপৰৰ ফালে আছে চাৰ্চ, আপুনি চাৰ্চত ক্লিক কৰি আপোনাৰ নামটো ইয়াত এণ্টাৰ কৰি দিলে আপোনাৰ নামটো যদি আছে ইয়াত আপুনি দেখা পাব। আৰু চাওক ফ্ৰেণ্ডসকল, আপোনালোকে আপোনাৰ অকল নামটোৱে নাচাব, কাৰণ মই বহুদিন আগতে ট্ৰাই কৰিছোঁ, এইটো পৰ্টেল নোহোৱাৰ আগতে মই বনাব চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ নামটো মানে আমাৰ ঘৰৰ নামটো মই বিচাৰি পোৱা নাই। মানে মই ভাবিছোঁ আমাৰ ঘৰত নাই, কিন্তু মই আজি আকৌ ভাবিলোঁ যে এবাৰ মাৰ নাম দি চালোঁ, তাৰপিছত মাৰ নামটো দি নাহে, তাৰপিছত দেউতাৰ নামটো দি দিওঁতে আহিছে, কিন্তু এটা স্পেলিং ভুল আছে, সেইকাৰণে মই অকণমান কনফিউজ হ'লোঁ। তাৰপিছত মোৰ নামটো দিলোঁ, মোৰ নামটোৰ পৰিৱৰ্তে মোৰ দেউতাৰ নাম আহিছে, মাৰ নাম আহিছে। তাৰপাছত মোৰ ভাইটিৰ নামো আছে, আমাৰ দুজনৰ নাম আছে, আৰু আমাৰ তিনিজনৰ নাম আছে। গতিকে মই ভাবিলোঁ এইখনে আমাৰ হয় কনফাৰ্ম। আৰু আপোনালোকে এনেকৈ কনফাৰ্ম কৰি ল'ব, কাৰণ স্পেলিং অকণমান মিষ্টেক থাকিব পাৰে, আগতে কৰিছিলে কিবা ভুল থাকিব পাৰে, কিন্তু আপোনালোকে সেইটো যদি আপোনাৰ মা দেউতাৰ মানে পৰিয়ালৰ সদস্যৰ নামখিনি মিলি যায় তেতিয়াহ'লে আপুনি গম পাব যে এইখন কাৰ্ড আপোনাৰে। এতিয়া চাৰ্চ কৰাৰ পাছত যেতিয়া আপুনি নামটো দেখা হ'ব, আপুনি ৰাইট চাইডে একেবাৰে শেষৰ ফালে আছে ভিউ, আপোনালোকে ভিউত ক্লিক কৰিব। ভিউত ক্লিক কৰাৰ পাছত অকণমান টাইম লোডিং হ'ব। ভিউত ক্লিক কৰাৰ পাছত এইটো পেজ আহিব, আৰু এইটো পেজত আপুনি আপোনাৰ নাম, মাৰ নাম, গাঁৱৰ নাম, জন্ম, বয়স, মেল ফিমেল গোটেইখিনি আপুনি ইয়াত চাব পাৰিব। তাৰপাছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব, আৰু ইয়াত আপোনালোকে আপোনাৰ নাম, গাৰ্জেন নেম, জেণ্ডাৰ, মোবাইল নম্বৰ, পিন কোড আপোনালোকে এইখিনি ফিল আপ কৰি দিব। আৰু ফিল আপ কৰি দিয়াৰ পাছত অকণমান তললৈ আহিব, আপোনালোকে ইয়াত তলত দেখিছে আধাৰ নাম্বাৰ, ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত দি দিব। তাৰপাছত আপোনালোকে আধাৰ নাম্বাৰটো দিয়াৰ পিছত এইফালে দেখিছে হাউ উড ইউ লাইক টু অথৰিকেট, আমি OTPটো চিলেক্ট কৰিম। OTPটো চিলেক্ট কৰি গেট OTPত ক্লিক কৰিব লাগিব, আৰু গেট OTPত ক্লিক কৰাৰ লগে লগে এটা OTP আহিব। OTPটো আমি এই তলৰ এইটো এণ্টাৰ ইউৰ OTP, আমি এই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰাৰ পাছত আপুনি নেক্সট অপশ্যনটো যিটো আছে নেক্সটত ক্লিক কৰিব লাগিব, আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেইখিনি ডিটেইলছ ইয়াত আহিব। আৰু অহাৰ পাছত আপোনালোকে তললৈ আহিব KYC কমপ্লিট বাই OTP, আমি OTP দিয়ে কৰিছোঁ কাৰণ এইখানে OTPটোত ৰাইট চিন আছে, বাকীখিনি মানে পুৰণ চিন আছে, সেইখিনি দি আমি কৰা নাই। OTP দি কৰিছোঁ কাৰণে OTPটোত ৰাইট চিন আছে। এই কাষৰ বক্সটোত আপোনালোকে টিক মাৰ্ক বহাই আপোনালোকে এই তলত যে দেখিছে চোৰ্চ
ফাইল চুজ ফাইলত ক্লিক কৰি আপুনি আপোনাৰ আধাৰ কাৰ্ডখনে পুনৰ ইয়াত আপলোড কৰি দিব আৰু আপলোড কৰি দিব লাগিলে আপোনালোকে চুজ ফাইলত ক্লিক কৰিব চুজ ফাইলত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলৰ গেলেৰী ওপেন হ'ব ওপেন হৈ আপোনাৰ এই ফটোখন আপোনাৰ মানে যিখন আধাৰ কাৰ্ডৰ ফটো সেইখন আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে ইয়াত আপলোড হৈ যাব আপলোড হৈ যোৱাৰ পাছত আপোনালোকে তলত যে দেখিছে ফিনিশ এই ফিনিশত ক্লিক কৰি দিব ফিনিশত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপডেটিং হৈ আছে আপডেটিং হৈ যোৱাৰ পাছত আপোনাৰ ৰেফাৰেন্স আইডি এটা আহিব এয়া আপডেট হোৱা নাই ইয়াত টেকনিক্যাল প্ৰবলেম বুলি দিছে আৰু যদি আপোনাৰ এনেকুৱা ধৰণৰ প্ৰবলেম আহে টেকনিক্যাল প্ৰবলেম তেতিয়াহ'লে পুনৰ আপুনি ফিনিশ অপশ্যনটোত ক্লিক কৰিব তাৰপিছত চাওক এইবাৰ ইয়াত চাওক আপোনালোকে বেনিফিচিয়াৰী ইকুৱেচি হেজ বিন সাকসেসফুলি কমপ্লিট আৰু ৰেফাৰেন্স আইডি এটা আহিছে আৰু এই ৰেফাৰেন্স আইডিটো আপোনাৰ মোবাইলতো মেছেজ সহকাৰে আহিব আৰু অহাৰ পাছত যেতিয়া এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ পাছত আপুনি কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব আৰু ফ্ৰেণ্ডসকলে এইখিনি হোৱাৰ পাছত আপুনি পুনৰ হোম পেজলৈ আহিব আৰু হোম পেজলৈ আহি যদি আপুনি আপোনাৰ নামটো সাৰ্চ কৰে প্ৰথমত যেনেকৈ সাৰ্চ কৰিছিলে সাৰ্চ কৰাৰ পাছত আপুনি দেখা পাব ইন প্ৰগ্ৰেছ আৰু আগতে আছিল কেন নট মেড এতিয়া ইন প্ৰগ্ৰেছ এতিয়া মানে প্ৰগ্ৰেছত আছে যেতিয়া এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ পাছত এই কাৰ্ডখন আমি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিম গতিকে ফ্ৰেণ্ডসকল ভিডিঅ'টো এইখিনি আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ